তোমার নামটো কি? মোৰ নাম শ্ৰী লাজুকী লতা। ধৰিলো আমি ছোৱালী ঘৰ আহি পালোৱে অলপ কলিং বেলটো বজাই দিওঁ। কলিং বেলটো আৰু কিয় বজাব লাগে? তেতিয়াহে গম পাব আমি আহা বুলি। আচ্ছা ঠিক আছে। তই লাঠি কিয় মাৰিলি? বেছি বেছি কৰিব লাগছোন। কোন আমি আহি পাইছো। এক কাম কৰে আপোনালোক আহিছিল বহক বহক। নাই আমি বহিবা নাই, আমি একেবাৰে ঘুমাবাই আহিছোঁ। আমি দেখোন ঘৰৰ পৰা গা ধুই ঠিক আছে, তোমালোকে ঘুমাবা আগতে এক কাম কৰা হাত ভৰি ধুই লোৱা। নাই আমি হাত ভৰি দবা নাই, ধুলে একেবাৰে গায়ে দম। আমি দেখোন গা ধুই আহিলো। বেছি কৰিব লাগছোন। ঠিক আছে গা পৰা হাতত ধুবা, আগতে চাহ পানী অলপমান খোৱা তোমালোকে। নাই আমি চাহ পানী খাবা নাই, আমি খালি একেবাৰে ভাতে খাম। আমি দেখোন ঘৰৰ পৰা ভাত খাই আহিলো হাতে। ঠিক আছে ৰবা ঠিক আছে, তোমালোকৰ কথাবিলাক মই গম পাইছোঁ। তোমালোকে ভাতটো খাবা, চাহ খাবা। মই আগতে মাজুলীক মাতি দিছোঁ দেই। মাজুলীক মাতবা নালাগে, মাজুলীৰ মাকো মাতি দিয়া। কি বকি আছে এইগিলা? বেছি কৰিব লাগছোন। তোমাৰ নামটো কি? মোৰ নাম শ্ৰী লাজুকী লতা। এইখিনিত একটা কথা আছে, সৰুৰ পৰা মই লাজ কৰি আছিলোঁ, তাৰ কাৰণে মোৰ নামটো লাজুকী ৰাখিছোঁ। আপোনাৰ নামটো কি? মোৰ নাম লাজ নহা আহত গছ। তাৰ মানে সৰুৰ পৰা মোৰ অলপ লাজো নাছিল। নাম ৰাখিছে লাজ নথকা আহত গছ। তই কি বকি আছে এইগিলা উল্টা পাল্টা? বেছি কৰিব লাগছোন। আপোনাক আরেকটা কথা সুধিম, আপুনি কিবা খেলে নেকি? ফুটবল বা একজন ক্ৰিকেট? নাই আমি এইগিলা খেলি মই দেহা কষ্ট দিবা নোখোজো। তেনেহ'লে আপুনি কি খেলে? মই তাছ খেলো, তীৰ খেলো, গুটগুটি খেলো আৰু বহুত কিবা খেলো। এইবিলাক ছোৱালী বিয়া হ'ব জানো? বেছি কৰিব লাগছোন। আপুনি যে কেনেকুৱা ল'ৰা, ঠিক আছে মই আরেকটা কথা সুধিম, আপুনি কিবা খায় নেকি? আপেল বা আঙুৰ? নাই আমি এইগিলা নাখাওঁ। তেনেহ'লে আপুনি কি খায়? মই মদ খাওঁ, ভাং খাওঁ, চিগাৰেট খাওঁ, বিড়ি খাওঁ, চাদা খাওঁ, ড্ৰাগছ খাওঁ আৰু বহু কিবা খাওঁ। কি বকি আছে এইগিলা? বেছি কৰিব লাগছোন মই। আপুনি কি ননচেন্স এৰা, মই আপোনাক থিয় গৈ মাৰিম। তই মোক থিয় মাৰিবি, মই তোক ফালি কিনে মাৰি দিম।